YouTube channel. Hi guys, মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আমি যাবলৈ ওলাইছো সকলোৰে ডিম যে কেদাৰনাথত যাবলৈ। সেয়া আমিও কেদাৰনাথ মানে হাজো কেদাৰ মন্দিৰলৈ যাবলৈ ওলাইছো। বলক ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি আহি পাই গ'লো নাৰিকলি মন্দিৰ। এইফালে নাৰিকলি মন্দিৰ ইয়াত এটা সেৱা কৰি এতিয়া যাই থাকোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আমি আহিছোঁ মাধৱ মন্দিৰ। এইফালে মাধৱ মন্দিৰ চাই লওক। এইফালে দোকানবিলাক আছে চাই লওক। এইটোৱে মাধৱ মন্দিৰ চাই লওক। আমি ওপৰলৈ যাই আছো। এইফালে মানুহ আছে। অলপ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এইফালে চাই লওক। আৰু এইফালে শিলবিলাক আগৰ মানে লক্ষ্মী মন্দিৰ হয়। পুৰণি মূৰ্তিবোৰ চাই লওক। আৰু এয়া কিমান মানুহ আছে চাওক। আমি হাজোত আৰু মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব দিব। ইউটিউব চেনেল চব্জি কাটি আছে আৰু ইয়াতে আমি খানা খাম চাই লওক। কাছ চাবলৈ যাই আছোঁ। এইফালে পুখুৰীটোত আছে কাছ। এইফালে আৰু ইয়াতে কাছ আছে। এইফালে চাই লওক। যাবলৈ চেষ্টা কৰিছোঁ। আৰু কাছবিলাক কেনেকৈ ৰখি আছে চাওক। কাছ আৰু আপোনালোকে জানে কাছ বহুত দিন জীয়াই থাকে। চবতছে বেছি দিন জীয়াই থকা প্ৰাণী। আৰু ইয়াত খাই আছে। চিপছ দিছিলোঁ চাওক। এয়া এইটো ডাঙৰ। এইটো চবতছে ডাঙৰ। এইটো এই পেলা আছে ৰ বাবা। চাই লওক কিমান কাছ বাবা। এইটো চবতছে ডাঙৰ হয়। এইটো চবতছে ডাঙৰ।
এইবিলাক চানাবিলাক আহিছে পুখুৰীটো বাৰে বাৰে ফুৰিবলৈ আহিলোঁ কেনে লাগিলে সাজু আহি পেলাই ভাল লাগছে আহিছোঁ দিনে ভাত খোৱাছোঁ ইয়াতে চাবলৈ এইফালে আছে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এইটো ধুনীয়া ভাত খোৱা চৰিয়াটো চাওক কেৰা মন্দিৰলৈ এইফালে আমি খোজকাঢ়ি যাই আছোঁ দুটা আছে আৰু আহি আছে পিছত এইফালে জংঘল চাওক আৰু মানে সেই কেদাৰনাথত যাবলৈ প্ৰেক্টিচ কৰি আছোঁ 1 কিলোমিটাৰমান হ'ব বলক ভিডিঅ'টো শেষ হ'ল গৈছে জেগা সেইফালে পূৰা ওপৰত উঠি যাব লগা হৈছে বিৰাট কষ্ট জংঘল চাওক ফাইনেলি আহি পাই গ'লোঁ সেইফালে মন্দিৰ আৰু পূৰা ভাগা সেইবিলাক কেনে ভাগা লাগছে কেনে ভাগা লাগছে সেইফালে যাই আছোঁ ভিতৰলৈ এইটো কেদাৰ মন্দিৰ হয় ইয়াতে ইমান জোৰা পোৱা নাই মই এইফালে ভিতৰলৈ যাওঁ ইয়াতে এটা মন্দিৰ আছে কমলেশ্বৰ মন্দিৰ মন্দিৰত আহি গ'লো এতিয়া যাই আছোঁ তললৈকে সেই যৌ লাইনৰ মানে যদি ইয়াতে কিবা হৈ যায় না চব ধ্বংস হৈ যাব চাই লওক আহিলোঁ এইফালে গাড়ী আছে শ্বৰ্টকাট দি আহি গ'লো এইফালে চাই লওক পিছলৈ আছে পুৰা